নমস্কাৰ সকলোকে, মিনাক্ষী আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ jorhatৰ kokilamukh শান্তি আশ্ৰমলৈ। আমি যিহেতু গৈ আছোঁ, ভাবিলোঁ যে আপোনালোককো লগতে লৈ যাওঁ। এতিয়া আমি গৈ পালোগৈ jorhatৰ হাইৱে ৰাস্তাত। এতিয়া আমি হাইৱে ৰাস্তা ক্ৰছ কৰিছোঁ আৰু এইফালে চাওকচোন লিখা আছে kokilamukh বুলি। আৰু মই এই kokilamukh আশ্ৰমত আগতো এবাৰ আহিছিলোঁ। তেতিয়া পিছে ৰাস্তা পদূলি ভালেই আছিলে। এতিয়া চাওকচোন গাঁৱৰ ৰাস্তাবোৰ যে ইমান বেয়া হৈছে, আৰু বেয়া নহ'বনো কেলে, ইমান যে গাড়ী মটৰ অহা যোৱা কৰি থাকে। আৰু আপোনালোক কোননো এই আশ্ৰমত আহিছে মোক জনাবলৈ নাপাহৰিব। আৰু এতিয়া আমি এই বাওঁহাতে ৰাস্তাটোৰে সোমাই যাম আশ্ৰমলৈ বুলি। এইটো অৱশ্যে তলৰ ৰাস্তাটো, আৰু ওপৰেদিও এটা ৰাস্তা আছিলে। সেই ঢাপটো দেখিছে নহয়, সেই ঢাপেদি ওপৰৰ ৰাস্তাটো আছিলে। এতিয়া বোলে ৰাস্তাটো যিহেতু বনাই আছে, সেইকাৰণে ৰাস্তাটো বন্ধ কৰি থোৱা আছে। আৰু ওপৰৰ ৰাস্তাটো দি গ'লে আমি মন্দিৰৰ পাছফালৰ ছাইডেদি সোমাবলৈ পাৰোঁ। আৰু এতিয়া তলৰ ৰাস্তাটোৰে গৈ আমি মন্দিৰৰ আগফালৰ ৰাস্তাটোৰে সোমাম। আৰু আগফালৰ ৰাস্তাটো আগত বনোৱা নাছিলে, এতিয়া নতুনকৈ বনাইছে। এইফালেদি গ'লে আমি মন্দিৰৰ একেবাৰে আগফালৰ ৰাস্তাটোৰে সোমাব পাৰিম। আৰু মই আপোনালোকক যিহেতু কৈছোঁৱেই, এই আগফালৰ ৰাস্তাটো নতুনকৈ বনাইছে বুলি, সেইকাৰণে দুয়োকাষে পূৰা গছ-গছনি লগাই থোৱা আছে। আৰু এইফালে চাওকচোন আশ্ৰমটো অলপ দেখা পোৱা গৈছে। আৰু গৈ আমি এতিয়া পালোগৈ আশ্ৰমৰ মুখৰ আগত। আৰু পায়ে গেটটো দেখিলোঁ যে গেটটো বন্ধ হৈ আছে। পিছে আপোনালোকে গ'লে মানে গেটটো এনেদৰে বন্ধ হৈ থাকিলে বন্ধ বুলি ঘূৰি নাহিব। আমি গেটটো খুলি সোমাই আহিলোঁ, আৰু গেটটো আহোঁতে গেটটো আকৌ লগাই থৈ আহিবলগীয়া হ'ল। আপোনালোকে আহিলেও গেটটো লগাই থৈ আহিব অৱশ্যে। এতিয়া এই আশ্ৰমৰ ফ্ৰণ্ট চাইডটো চাওকচোন, ইমান যে ধুনীয়া লাগিছে। আৰু মানুহজনৰ ছাদটো আশ্ৰমৰ কালাৰটো একদম মিলি গৈছে। এইফালে মই আপোনালোকৰ আশ্ৰমৰ চাৰিওফালটো অলপ দেখাই দিছোঁ। এতিয়া আমি আহি পালোঁ আশ্ৰমৰ ভিতৰত। সঁচাকৈ শান্তি আশ্ৰম বুলি কওঁতে সঁচাকৈ ইমান যে শান্তি। আৰু ছাইডতে আছে আকৌ বাগিচা এখন। ইমান ধুনীয়া ফুল লগাই থোৱা আছে চাওকচোন। এইফালে মন্দিৰৰ কাৰ্যালয়। এইখন মন্দিৰৰ গেৰেজ। সৰু সুৰা বস্তু গাড়ী থৈ দিয়া হৈছে। আৰু এইফালে মন্দিৰৰ পাছফাল ছাইডত আকৌ পুখুৰী এটা চাগে আগতে সৰু আছিলে, এতিয়া খান্দি অলপ ডাঙৰ কৰিছে। আৰু আমি এতিয়া গৈ আছোঁ এইফালে চাওক মন্দিৰটো। আমি এতিয়া গৈ আছোঁ পাছফালে ছাইডত। এইফালে মহিলা পুৰুষ সকলোৰে বাবে বাথৰুম বনাই থোৱা আছে। আৰু এইফালে পিছফালে যিহেতু গছ-গছনি ঢেৰ লগাই থোৱা আছে, মানুহবোৰে ইয়াত চাং বনাই এনেদৰে বহি আছে। আৰু মন্দিৰৰ পাছফালে ছাইডত আছে ব্ৰহ্মপুত্ৰ নদীখন। নদীৰ পানী যিহেতু অলপ শুকাইছে, নহ'লে একেবাৰে ওপৰলৈকে উঠি থাকে।
এতিয়া আমি পাছফালৰ পৰা আহি মন্দিৰৰ ছাইডতে আমি তিনিওজনে অলপ সময় বহি লৈছোঁ। নদীৰ পৰা যে ইমান ধুনীয়া বতাহজাক মাৰি আছে। এইফালে আকৌ আৰু মানুহ আহি আছে চাওকচোন। এইফালে লিখা আছে জোতা চেণ্ডেল পিন্ধি সোমোৱা নিষেধ। এইফালে স্মৃতি মন্দিৰ বুলি লিখি থোৱা আছে। আকৌ এইফালে ছাইডতে লিখি থোৱা আছে গুৰুজনাৰ আসন স্থাপিত হৈছিলে 1912 চনত। আৰু এইফালে গুৰুজনাৰ আসনখন আছে। আৰু মই যেতিয়া গৈছোঁ আপোনালোকক অলপ দেখাই দিছোঁ, কাৰণ মন্দিৰত সোমাওঁতে বাহিৰত লিখা আছিলে ইয়াত ফটো আৰু কেমেৰা কৰা নিষেধ। সেইবাবে মই অলপকৈ দেখাই দিলোঁ। এতিয়া আমি গৈ আছোঁ মন্দিৰৰ ছাইডৰ ৰাস্তাটোৰে। আৰু সেইয়া তাত সৰুকৈ এটা শিৱ মন্দিৰ বনাই থোৱা আছে। আৰু হয় দিয়কচোন, যদি লিখি থোৱাই আছে ভিডিঅ' আৰু ফটো তোলা নিষেধ, তেতিয়াহ'লেনো কিয় উঠাব লাগিছে। এতিয়া মই লৈ গৈছোঁ আপোনালোকক মন্দিৰ একেবাৰে পাছফালে ছাইডত। আৰু এইফালে চাওকচোন, মন্দিৰৰ পাছফাল ছাইডটোত গোটেই শাক পাচলি খেতি কৰি থোৱা আছে। সঁচাকৈ আশ্ৰমৰ পৰিৱেশটো যে ইমানেই শান্ত হৈ আছে। আমাৰ ঘৰৰ ওচৰত থকা হ'লে মই দিনটোত এবাৰ হ'লেও আশ্ৰমত আহি বহিলোহেঁতেন। এতিয়া আমি আশ্ৰমত অলপ টাইম থকাৰ পাছত এতিয়া যাবলৈ ওলালোঁ। আৰু ৰ'দটোও চাওকচোন লাহে লাহে ইমান যে চোকা হৈ আহিছে। এতিয়া যে মই আপোনালোকক কৈছিলোঁ ইমান মানুহ আহিছে যদিও গেটখন নিজেই খুলিছে, নিজেই বন্ধ কৰিছে। এতিয়া আমিও তেতিয়াহ'লে গেটটো খুলি লওঁ। এতিয়া মই গেটখন খুলি দিছোঁ। আপোনালোক কোনে কোনে আগতে আশ্ৰমলৈ আহিছে আৰু আহি কেনে পালে মোক অৱশ্যে জনাবলৈ নাপাহৰিব। তেনেহ'লে ব্লগটো আজি ইমানতে শেষ কৰোঁ। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ব্লগত লগ পাম। বাই বাই।